নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম আপুনি আপোনাৰ ছালখন বগা কৰিব বিচাৰে নেকি আপোনাৰ কলা ছালখন বগা কৰিব কাৰণে অৰ্থাৎ আমি নিজকে বৰ্তমান পৰিস্থিতিত বগা হোৱাৰ কাৰণে কি ধৰণৰ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰোঁ আজি আমি এই বিষয়ে আজি ভিডিঅ'ত আলোচনা কৰিম আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আপুনি বগা হোৱাৰ বাবে আপুনি মই যিকেইটা ঘৰুৱা উপায় কম তাৰে যিকোনো এটা উপায় আপুনি ঘৰতে অৱলম্বন কৰিব পাৰে প্ৰথমটো হ'ল আপুনি 1 চামুচ নেমুৰ ৰস ল'ব 1 চামুচ তিয়হ বা তিয়হৰ ৰস বা ককৰিৰ ৰস ল'ব আৰু অকণমান হালধি তাত মিহলি কৰি এটা পেষ্ট বনাই ল'ব এই পেষ্টটো আপুনি নিয়মিত যদি আপোনাৰ ছালত লগায় দেখিব কেইদিনমানৰ ভিতৰতে আপুনি আপোনাৰ ছালটো বৰ্তমান ষ্টেজতকৈ আপুনি বগা হৈছে আৰু এটা কৰিব পাৰে আপুনি চন্দনৰ পাউডাৰ চন্দন গছৰ পাউডাৰ আৰু আপোনাৰ নাৰিকলৰ পানী মিহলি কৰি অকণমান বাদামৰ তেল দিব বাদামৰ তেল দি পিনে আপুনি পেষ্ট এটা বনাই ল'ব এই পেষ্টটো আপুনি আপোনাৰ ছালত 20 মিনিটমান সময় লগাব তাৰপিছত 20 মিনিট পিছত ঠাণ্ডা পানীৰে আপুনি ধুই দিব এনেকৈ যদি আপুনি নিয়মিত কৰে দেখিব কেইদিনমানৰ ভিতৰতে আপোনাৰ ছালটো আগতকৈ বগা হৈছে আৰু এটা কৰিব পাৰে আপুনি আধা পকা কল ল'ব আধা পকা কল আপোনাৰ গাখীৰৰ লগত মিহলি কৰি এটা পেষ্ট এটা বনাই ল'ব পেষ্টটো আপোনাৰ ছালত আপোনাৰ নিয়মিত লগাব আৰু 10 মিনিটমান সময় ৰাখিব 10 মিনিট সময়ৰ পিছত আপুনি ভালকৈ ঠাণ্ডা পানীৰে ধুই দিব আপুনি নিয়মিত যদি কৰে দেখিব আপোনাৰ ছালটো আগতকৈ বগা হৈছে আৰু এটা কৰিব পাৰে আপুনি শেৱালি ফুল 10-20টামান শেৱালি ফুল পিহি লৈ পিনে আপোনাৰ ছালত যদি লগায় আপুনি শেৱালি ফুলৰ সেই ৰসটো ফুলৰ ৰসটো আপুনি যদি পিহি পিনে লগায় আপুনি দেখিব আপোনাৰ কেইদিনমানৰ ভিতৰতে আপোনাৰ ছালটো আগতকৈ বগা হৈছে ইয়াৰ এই চাৰিটাৰ যিকোনো এটা উপায় আপুনি অৱলম্বন কৰি চাব পাৰে আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ